Subscribe now and press the bell icon. Never miss an update. নতুন এখন ভোটাৰৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব সেই বিষয়ে আজি আপোনালোকক আমি দেখুৱাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰা শেষলৈকে ভালদৰে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ সাৰ্চ বাৰত লিখিব nbsp.in, এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। একদম ওপৰত আপোনালোকে ৰেড কালাৰত দেখাব ফৰ সাবমিশ্যন ফৰ আসাম, বিহাৰ, গোৱা এণ্ড উত্তৰাখণ্ড, প্লিজ ক্লিক 1। তলত যিটো আপোনালোকে লিংক দেখা পাইছে এই লিংকত ক্লিক কৰিব। এই লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ প্ৰথমে লগ ইন কৰিব লাগিব। মই অলৰেডি লগ ইন কৰিছোঁ। লগ ইনটো কৰাৰ কাৰণে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড লাগিব। সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকে বনাব লাগিব। কেনেকৈ বনাব ইয়াৰ বিষয়ে আমি অলৰেডি ভিডিঅ' এটা বনাইছোঁ। আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিংকটো দিয়া আছে। এই লিংকত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব। ইউজাৰ আইডি পাছৱৰ্ডটো বনোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখাব ফৰ্ম। এই ফৰ্মৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ফৰ্মৰ ওপৰত ক্লিক কৰিব, ওপৰত আপোনালোকে দেখাব ফৰ্ম 6 ৰেজিষ্টাৰ আছ এ নিউ ভোটাৰ ইলেক্টৰ। এই ফৰ্মটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ফৰ্মটোৰ ওপৰত ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ হোৱাৰ পিছত এইটো আপোনালোকে ডেস্কটপ ছাইট কৰিব লাগিব। ডেস্কটপ ছাইটটো কৰাৰ কাৰণে ওপৰত আপোনালোকে দেখা পাব 3 ডট। এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত তলত আহিব ডেস্কটপ ছাইট। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত সৰু এটা বক্স আছে। এই বক্সত আপোনালোকে টিক লগাই দিব। তাৰপিছত আপোনালোকে একদম লেফ্ট পিনে দেখাব ফৰ্ম পাৰ্টিকুলাৰ্ছ। ফৰ্ম নম্বৰ ABCDEFGHIJKL। এই 12টা আপোনাৰ ফৰ্ম আছে। 12টা ফৰ্ম আপোনাৰ ফিল আপ কৰিব লাগিব। একদম সহজে আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। ফৰ্মটো ফিল আপ কৰাৰ কাৰণে ইয়াত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে দেখা পাইছে চিলেক্ট ষ্টেট। এই চিলেক্ট ষ্টেট ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ ষ্টেটটো দিব। ষ্টেটটো দিয়াৰ পিছত তলত আছে ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তলত আপোনালোকে এছেম্বলিটো দিব। আপোনাৰ যিটো সমষ্টি হয় সেই সমষ্টিৰ নামটো ইয়াত এণ্টাৰ কৰিব। সমষ্টিৰ নামটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব তলৰ যিটো ফৰ্ম আছে ফৰ্মটো খোল খাব। প্ৰথম নামটো ইয়াত এণ্টাৰ কৰিব ইংলিছত। আৰু তলৰ যিটো 2 নম্বৰ বক্স দেখা পাইছে এই 2 নম্বৰ বক্সত ইয়াত আপোনালোকে এছামিছত নামটো এণ্টাৰ কৰিব। তাৰ তলত আপোনালোকে দেখাব সাৰনেম মানে লাষ্ট নেম। লাষ্ট নামটো ইয়াত এণ্টাৰ কৰিব ইংলিছত। আৰু তলৰ যিটো বক্স আছে এই বক্সত এছামিছত সাৰনেমটো বা লাষ্ট নামটো এণ্টাৰ কৰিব। তাৰ তলত আপোনালোকে দেখাব চুজ ফাইল। ইয়াৰ পৰা আপোনালোকে এটা ফটো আপলোড দিব লাগিব। ফটোটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখাব নেক্সট। এই নেক্সটত ক্লিক কৰিব। তাৰপিছত ফৰ্ম নম্বৰ C আপোনাৰ খোল খাই যাব। ইয়াৰ পৰা আপোনালোকে ৰিলেটিভৰ নাম দিব লাগিব। যিটো আপোনাৰ গাৰ্জিয়ান হয় গাৰ্জিয়ানৰ নামটো আপোনালোকে দিব লাগিব। ফাদাৰ, হাজবেণ্ড যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ সেই গাৰ্জিয়ানৰ নামটো দিব লাগিব ইংলিছত। আৰু তলৰ যিটো বক্স দেখা পাইছে এছামিছত নামটো দিব প্ৰথম নামটো। আৰু তাৰ তলত আপোনালোকে দেখাব সাৰনেমটো আপোনালোকে ইংলিছত এণ্টাৰ কৰিব। ইয়াত তাৰ তলত এছামিছত এণ্টাৰ কৰিব। এইটো এণ্টাৰ কৰাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি ইংলিছত নামটো টাইপ কৰিব তাৰ তলত আপোনাৰ যিটো বক্স আছে এছামিছত দিব লাগে। অট'মেটিক আপোনাৰ এছামিছ হৈ যাব। বা এটা দুটা আখৰ যদি আপোনাৰ ভুল হয় তেনেহ'লে আপোনালোকে ইয়াত দেখা পাইছে কিবোৰ্ডৰ একটা চিহ্ন দেখা পাইছে। এই কিবোৰ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো এছামিছৰ কিবোৰ্ড আছে কিবোৰ্ডটো খোল খাই যাব। আপোনাৰ যি আখৰটো ভুল হৈছে আখৰটো আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰি ল'ব। এইখিনি ফিল আপ কৰাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব আপোনাৰ ফৰ্ম নম্বৰ D2 খুলি যাব। ফৰ্ম নম্বৰ D2 খোলাৰ পিছত মোবাইল নম্বৰ দিব লাগিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ নিজৰ হয় নে ৰিলেটিভ কোনোবাৰ হয় ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনাৰ নিজৰ ফোন নম্বৰ হয় তেনেহ'লে চেল্ফ এই বক্সটোত ক্লিক কৰিব। বা আপোনাৰ যদি ৰিলেটিভৰ কোনোবাৰ হয় তেনেহ'লে আপোনালোকে ৰিলেটিভ ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি তলত আপোনালোকে দেখাব মোবাইল নম্বৰ। ইয়াত সেই মোবাইল নম্বৰটো এণ্টাৰ কৰিব। আৰু তাৰ তলত আপোনালোকে দেখাব ফোন নম্বৰ, ইমেইল আইডি। যদি আপোনাৰ ইমেইল আইডি আছে আপোনালোকে ইমেইল আইডিটো দিব পাৰে। আৰু যদি নাই তেনেহ'লে আপোনাৰ এইটো প্ৰয়োজন নাই। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব ফৰ্ম নম্বৰ আপোনাৰ খোল খাই যাব। আপোনাৰ ইয়াত আধাৰ নম্বৰটো দিব লাগিব। যদি আপোনাৰ আধাৰ নম্বৰ আছে তেনেহ'লে আপোনালোকে আধাৰ নম্বৰত ক্লিক কৰিব। আৰু যদি আপোনাৰ আধাৰ নম্বৰ নাই তেনেহ'লে আপোনালোকে 2 নম্বৰ যিটো আপোনালোকে গ'ল চিন দেখা পাইছে ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি নেক্সটত ক্লিক কৰিব। আৰু যদি আধাৰ নম্বৰ আছে তেনেহ'লে আধাৰ নম্বৰত ক্লিক কৰিব। আধাৰ নম্বৰ ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব। আধাৰ নম্বৰটো এণ্টাৰ কৰি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্ম নম্বৰ F যিটো আছে এইটো খোল খাব। ইয়াৰ পৰা আপোনালোকৰ জেণ্ডাৰটো দিব লাগিব। মেল হয় নে ফিমেল হয় ইয়াৰ পৰা আপোনাৰ সেইটো দিব লাগিব। পুৰুষ নে মহিলা। যদি পুৰুষ হয় তেনেহ'লে ওপৰত যিটো মেল দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু যদি মহিলা হয় ফিমেল দিব। এইটো দিয়াৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখা পাব যি নম্বৰ ফৰ্ম ডেট অফ বাৰ্থ ডিটেইলছ। আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰিব লাগিব। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ কাৰণে ইয়াত আপোনালোকে যিটো বক্স দেখা পাইছে এই বক্সত ক্লিক কৰিব। বক্সত ক্লিক কৰাৰ পিছত আপোনাৰ কেলেণ্ডাৰটো অ'পেন হৈ যাব। ইয়াৰ পৰা আপোনালোকৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখা পাব 7B চেল্ফ এটেষ্টেড কপি।
অফ ডকুমেণ্ট ছাপৰ্টিং এজ প্ৰুফ এটেষ্ট। আপুনি যিটো ডকুমেণ্ট দিব সেই ডকুমেণ্টৰ তলত আপোনাৰ সেল্ফ সিগনেচাৰ থাকিব লাগিব। তাৰপিছত আপোনালোকে দেখা পাইছে এটা গোল চিন আছে, গোল চিনত আপোনালোকে এটা টিক লগাই দিব। তাৰ তলত আপোনালোকে দেখাব চিলেক্ট ডকুমেণ্ট, ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যি ডকুমেণ্ট দিব সেই ডকুমেণ্টটো ইয়াত নাম আছে বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই গভৰ্ণমেণ্ট লোকেল। ইয়াত আপুনি ক্লিক কৰি ইয়াত ক্লিক কৰিলে আপোনাৰ ডেট অফ বাৰ্থৰ চাৰ্টিফিকেটটো দিব লাগিব। তাৰ তলত আপোনালোকে দেখাব আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আপোনাৰ যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আমি আধাৰ কাৰ্ডটো দি দিছোঁ। তাৰ তলত আপোনালোকে দেখা পাইছে প্ৰুফ অফ ডেট অফ বাৰ্থ ডকুমেণ্ট চাইজ মেক্সিমাম চাইজ আপোনাৰ যিটো ডকুমেণ্ট দিব 2 MB হ'ব লাগিব আৰু JPG PNG PDF ফাইল হ'ব লাগিব। তাৰ তলত আপোনালোকে দেখাব চুজ ফাইল। যেতিয়া আপোনালোকে চুজ ফাইলত ক্লিক কৰিব আপোনাৰ মোবাইলত গেলাৰী অ'পেন হ'ব। গেলাৰী অ'পেন হোৱাৰ পিছত তাৰ পৰা আপোনালোকে সেই ডকুমেণ্টটো আপলোড কৰিব। ডকুমেণ্টটো আপলোড কৰাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত তলত আহিব। তলত আহি আপোনালোকে দেখাব এইচ নাম্বাৰ, প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ। আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান যিটো আপোনাৰ এড্ৰেছ আছে সেই এড্ৰেছখিনি ইয়াত ফিল আপ কৰিব লাগিব। ওপৰত যিটো বক্স আছে হাউচ, বিল্ডিং, এপাৰ্টমেণ্ট নাম্বাৰ, ইয়াত আপোনাৰ হাউচ নাম্বাৰটো দিব লাগিব, ইংলিছত লিখিব লাগিব। আৰু তলৰ যিটো বক্স দেখা পাইছে ইয়াত এছামিছত আপোনালোকে টাইপ কৰি দিব। তাৰ তলত আপোনালোকে দেখা পাইছে ষ্টেট এৰিয়া লোকেলিটি মহলা, আপোনাৰ ষ্টেট এৰিয়াটো দি দিব ইয়াৰ পৰা। তাৰ তলৰ যিটো বক্স আছে ইয়াত এছামিছটো এণ্টাৰ কৰিব। তাৰ তলত দেখাব ভিলেজ টাউন, আপোনাৰ ভিলেজৰ নাম দিব। তাৰ তলৰ যিটো বক্স আছে এই বক্সত আপুনি এছামিছত দিব লাগিব। তাৰ তলত দেখাব পোষ্ট অফিচটোৰ ওপৰত যিটো বক্স আছে ইয়াত ইংলিছত দিব, তলতো এছামিছত দি দিব। তাৰপিছত পিনক'ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত তেহচিল তেলুকা মণ্ডল ইয়াত আপোনালোকে যি হয় আপোনালোকে ইয়াত দিব। এটা এণ্টাৰ কৰি আপোনালোকে তলত দেখাব ডিষ্ট্ৰিক্ট অট'মেটিক চিলেক্ট আছে। তাৰ তলত দেখাব ষ্টেট আপোনালোকে চিলেক্ট কৰিছে। তাৰ তলত আপোনালোকে দেখাব সেল্ফ এটেষ্টেড কপি অফ এড্ৰেছ প্ৰুফ। ইয়াত আপুনি যিটো এড্ৰেছ দিলে সেই এড্ৰেছৰ কাৰণে এটা প্ৰুফ আপোনালোকে দিব লাগিব। তাৰ কাৰণে ডকুমেণ্ট অফ প্ৰুফ ৰেচিডেণ্ট ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি তলত দেখাব চিলেক্ট ডকুমেণ্ট, ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব। আধাৰ কাৰ্ড, কাৰেণ্ট বেংক পাছবুক আপোনালোকৰ যি আছে আপোনালোকে ইয়াৰ পৰা দি দিব। সেইটো দিয়াৰ পিছত তলত আহিব। তলত আহি আপোনালোকে সেই ডকুমেণ্টটো ইয়াত আপলোড দিব লাগিব। ইয়াত ক্লিক কৰিলে আপোনাৰ মোবাইলৰ গেলাৰী অ'পেন হ'ব। গেলাৰীৰ পৰা সেই ডকুমেণ্টটো আপোনালোকে ইয়াত আপলোড কৰিব। সেইটো আপোনালোকৰ 2 MB হ'ব লাগিব, JPG PNG PDF ফাইল হ'ব লাগিব। ডকুমেণ্টটো আপলোড দি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তাৰ তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখাব ফৰ্ম নম্বৰ I কেটাগৰী অফ ডিচেবিলিটি ইফ এনি অপশ্যনাল। ডিচেবিলিটি ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব। আৰু যদি নাই তেনেহ'লে আপোনালোকে এইটো অপশ্যনাল হয়, সেইটো দিব নালাগে। ডাইৰেক্ট আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব তাৰ তলত আহিব আপোনালোকে ফৰ্ম নম্বৰ J, দ্য ডিটেইলছ অফ মাই ফেমিলি মেম্বাৰ অলৰেডি ইনষ্টলড ইন দ্য ইলেক্টৰ ৰোল এট কাৰেণ্ট এড্ৰেছ উইথ হোম আই কাৰেণ্টলি ৰেচিড আৰ এছ আণ্ডাৰ। ইয়াত আপোনাৰ এটা ফেমিলি মেম্বাৰৰ নাম দিব লাগিব। যাৰ ভোটাৰ লিষ্টত নাম আছে তাৰ নামটো ইয়াত এণ্টাৰ কৰিব। আপোনাৰ ফাদাৰ হ'ব পাৰে, আপোনাৰ মাদাৰ হ'ব পাৰে বা আপোনাৰ ব্ৰাদাৰ হ'ব পাৰে, যি হয় আপোনালোকে ইয়াৰ পৰা তাৰ নামটো এণ্টাৰ কৰিব। নামটো এণ্টাৰ কৰি আপোনালোকে তলত আহিব ৰিলেশ্যন উইথ এপ্লিকেণ্ট। যাৰ নামটো আপুনি দিলে সেই ৰিলেশ্যনটো আপোনাৰ কি হয়, ফাদাৰ, মাদাৰ, হাজবেণ্ড, যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰ তলত আপোনালোকে দেখাব হিজ ইয়াৰ ইপিক নাম্বাৰ, তাৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব। ভোটাৰ ID কাৰ্ডৰ নাম্বাৰ দি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফৰ্ম নম্বৰ K যিটো আছে ডিক্লেৰেশ্যন, সেইটো আপোনাৰ খুলি যাব। ইয়াৰ পৰা আপোনালোকে ভিলেজ নামটো আকৌ দিব। তাৰ তলত আপোনালোকে দেখা পাইছে ষ্টেট, আকৌ আপোনালোকে ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব। তাৰ তলত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰ তলত আপোনালোকে দেখা পাইছে সৰু এটা বক্স, ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত যিটো আপুনি এড্ৰেছ দিলে, যদি আপোনাৰ এইটো জন্মস্থান হয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা আপোনালোকে সেই আপোনাৰ যিটো জন্ম যিটো ইয়াৰ আছে, যিটো চন আছে, সেই চনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। বা আপুনি যদি সেই এড্ৰেছত 2 বা 3 বছৰ বা 4 বছৰ যদি আহিছে সেই হিচাপত আপোনালোকে ইয়াৰ পৰা ডেটটো চিলেক্ট কৰিব। ডেটটো এণ্টাৰ কৰাৰ পিছত তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখাব প্লেচ, ইয়াত আপোনাৰ প্লেচ নামটো এণ্টাৰ কৰিব লাগিব। বৰ্তমান যি ঠাইৰ পৰা আপুনি এপ্লাই কৰি আছে সেই ঠাইৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। আপুনি যদি ঘৰৰ পৰা কৰি আছে তেনেহ'লে আপোনাৰ ভিলেজ নামটো ইয়াত দি দিব। তাৰ তলত ডেটটো অট'মেটিক ইয়াত ফিল আপ থাকিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত তলত আহিব। তলত আহি আপোনালোকে দেখাব ফৰ্ম নম্বৰ L কেপচা। ওপৰত যিটো কেপচা দেখা পাইছে সেই কেপচাটো ইয়াত চেমকৈ এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে প্ৰিভিউ অপশ্যনত ক্লিক কৰিব। প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি যিমানখিনি ডিটেইলছ ফিল আপ কৰিলে সকলোখিনি ডিটেইলছ এটা ফৰ্ম আকাৰে ইয়াত ওলাব। ইয়াৰ পৰা আপোনালোকে ভালকৈ চাই ল'ব আপোনাৰ কিবা ভুল হৈছে নে নাই। যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট তলত আহিব। তলত আহি আপোনালোকে দেখাব কিপ এডিটিং, ইয়াত ক্লিক। তাৰপিছত আগৰ নিচিনা আপোনাৰ সেই ফৰ্মটো খুলি যাব। ফৰ্মটো খোলাৰ পিছত আপোনালোকে ইয়াৰ পৰা সেইটো যিটো আপোনাৰ ভুল হৈছে এইটো চেঞ্জ কৰি ল'ব। চেঞ্জ কৰাৰ পিছত আপোনালোকে আকৌ তলত আহিব। তলত আহি আপোনালোকে প্ৰিভিউ অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰিভিউ অপশ্যনত ক্লিক কৰিব, প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পিছত আগৰ নিচিনা এই ফৰ্মটো খুলি যাব। ইয়াৰ পৰা আপোনালোকে আকৌ এবাৰ ভালকৈ চেক কৰি ল'ব। যদি আপোনাৰ কিবা ভুল হৈছে আকৌ আপোনালোকে কি অপশ্যনত ক্লিক কৰিব পাৰে, কি অপশ্যনত ক্লিক কৰি আকৌ এডিট কৰি ল'ব। বা আপোনালোকে যিটো ফৰ্ম ওলাইছে এই ফৰ্মটো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে। ফৰ্মটো আপোনালোকে কেনেকৈ ছেভ কৰি ৰাখিব, ছেভটো কৰাৰ কাৰণে আপোনালোকে ওপৰত দেখা পাইছে 3 ডট, এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব শ্বেয়াৰ, এই শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাব প্ৰিণ্ট, এই প্ৰিণ্টত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰিণ্টত ক্লিক কৰিব আপোনালোকে সেই PDFটো অ'পেন হ'ব। PDFটো অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে PDF, এই PDFত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলৰ ফাইল অ'পেন হ'ব। ফাইল অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব আপোনাৰ মোবাইলত এইটো ছেভ হৈ গৈছে।
তাৰপিছত আপোনালোকে আকৌ বেক হৈ আহিব, বেক হৈ অহাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা ট্ৰেকিং আইডি দিব বা ৰেফাৰেঞ্চ নাম্বাৰ দিব। সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিব। আপোনাৰ কাম এইখিনি কৰিব লাগিব। আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থেংক ইউ।